জোনত পৰিণত গুৱাহাটীৰ বহু অঞ্চল এই গুৱাহাটীৰ ভিতৰতে আছে নেকি কৰোনাত সংক্ৰমিত লোক গুৱাহাটীত 3জন ৰোগীৰ ট্ৰেভেল ষ্টৰী নাই কাহ জ্বৰ ডায়েৰিয়া হলে চিকিৎসকৰ কাষ চপাৰ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু তৎকালে 104 ডায়েল কৰি পৰামৰ্শ ল'বলৈ অনুৰোধ গুৱাহাটীত কঠোৰ হ'ব পাৰে নেকি লকডাউনৰ ব্যৱস্থা যোৱাকালি সাংবাদিক মেলত কৈছিলো যে আমি বাছৰ যাত্ৰীসকলৰ টেষ্টিং আমি আৰম্ভ কৰিছোঁ আৰু এই টেষ্টিঙৰ ফলত আমি তাতে 4টা আৰু পজিটিভ পাবলৈ আমি পাওঁ আৰু তাৰ লগে লগে আজমিৰ শ্বৰীফৰ ঘটনাৰ লগত সংগঠিত আমাৰ পজিটিভ ৰোগীৰ সংখ্যা 5লৈ বৃদ্ধি হয় আপোনালোকক আগতে আমি জনাইছিলোঁ যে ইয়াতে সৰ্বমুঠ 45জন যাত্ৰী আছিলে তাৰে 33 জনৰ ফলাফল আমি নিগেটিভ পাইছোঁ 4 জনৰ ফলাফল পজিটিভ হৈ আছে 6 জনৰ আমি ৰিপিট টেষ্ট কৰিছোঁ আৰু 2জনৰ চেম্পল কালেকশ্যনত অসুবিধা থকাৰ কাৰণে আমি নতুনকৈ চেম্পল কালেক্ট কৰিছোঁ আৰু ইয়াৰ ভিতৰত এজন ইতিমধ্যে আমি পজিটিভ হিচাপে দেখা পাইছিলোঁ মই যদি এই গোটেই যোৱাকালি যি 4টা কেছ পজিটিভ হ'ল সেই বিষয়ে যদি আপোনালোকক অলপ ক'ব যাওঁ তেতিয়াহ'লে যিটো 46 নম্বৰ কেছ সেই কেছটো হ'ল মিষ্টাৰ চাহাবুদ্দিন ছডিউল এখেতৰ বয়স 53 ইয়াৰ্ছ আৰু এখেতসকলে 16 মাৰ্চতে কাছাৰৰ পৰা ট্ৰেইনেদি আজমিৰ শ্বৰীফ গৈছিলে আৰু তাতে বহুদিন থকাৰ পিছত 2 মে তাৰিখে তেওঁলোকে আজমিৰ শ্বৰীফৰ পৰা আহিছিল আৰু শিলচৰত 6 তাৰিখে তেওঁলোক আহি পাইছিলে এই ব্যক্তিজনৰ যিটো ভাইৰেল লোড এইটো খুব যথেষ্ট বুলি দেখা পোৱা গৈছে আৰু প্ৰবেবলি আমি অসমত যিমানখিনি আজিলৈকে কেছ পাইছোঁ ইয়াৰ ভিতৰত খুব বেছি ভাইৰেল লোড থকা এইগৰাকী ব্যক্তিকে আমি দেখা পাইছোঁ আৰু সেইকাৰণে আজমিৰ শ্বৰীফৰ পৰা অহা বাছখনত সংক্ৰমণৰ সংখ্যা হয়তো বঢ়াৰো সম্ভাৱনা নথকা নহয় এখেতৰ লগতে একে বাছত 47, 48, 49তম ৰোগী হিচাপে মিষ্টাৰ ৰাজুউদ্দিন ছডিউল 36 বছৰ মিছেছ বেবী বেগম ছডিউল 36 বছৰ আৰু মিছেছ সাদিয়া বেগম সাদিউল 9 বছৰীয়া শিশু এটা এওঁলোকো আমাৰ একেলগে আজমিৰ শ্বৰীফত গৈছিল আৰু বাছেদি শিলচৰলৈ অহাৰ পিছত এখেতসকলক পজিটিভ বুলি পোৱা যায় এই 4গৰাকী ব্যক্তিকে আমি শিলচৰ মেডিকেল কলেজত এডমিশ্যন দিছোঁ তেওঁলোকৰ চিকিৎসা চলি আছে আৰু বাকি যিকেইটা টেষ্ট সম্পূৰ্ণ হোৱা নাই সেই টেষ্টকেইটা আমি সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰি আছোঁ কাছাৰ জিলাৰ উপায়ুক্তই এই লোকসকলৰ যিহেতু লোকসকল ৰাতিপুৱা ঘৰলৈ গৈছিল সেইকাৰণে কাছাৰ জিলাৰ 4খন গাঁৱত দুৰ্গানগৰ পাৰ্ট 4 দয়াপুৰ পাৰ্ট 2 মাখননগৰ জিৰিঘাট দিদাৰকুছ পাৰ্ট 3 মতিনগৰ বহৰীখান্দি চাইদাপুৰ কাজিধৰ আৰু পাঁচধৰ ৰামনগৰ তাৰাপুৰ পাৰ্ট 4 আৰু চিৰুকান্দি এই অঞ্চলকেইটাক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে আমি এই গোচৰৰ এই ঘটনাৰ লগত জড়িত প্ৰায় 150তকৈও অধিক মানুহক আমি কোৱাৰেণ্টাইন কৰিছোঁ আৰু ডাইৰেক্ট আৰু ইনডাইৰেক্ট
দুইটা কন্ট্ৰেক্ট ট্ৰেচিঙৰ কাম চলি আছে আৰু আমি ভাবোঁ যে যিহেতু এই ব্যক্তিসকলক আমি আজমিৰ শ্বৰীফৰ পৰা আহি পোৱাৰ খুব কম সময়ৰ ভিতৰতে আমি পাবলৈ সক্ষম হৈছোঁ সেইকাৰণে হয়তো সংক্ৰমণ যাত্ৰীসকলৰ মাজতেই আবদ্ধ হৈ থাকিব পাৰে সমাজলৈ হয়তো ই নাযাব তেনেকুৱা এক আশা আমি কৰিছোঁ কাছাৰ জিলাৰ উপায়ুক্তই এই মুহূৰ্তলৈকে 185 জন ব্যক্তিক কোৱাৰেণ্টাইন কৰিবলগীয়া হৈছে আৰু তেওঁলোক আমাৰ কোৱাৰেণ্টাইন শিবিৰত আছে এই ঘটনা কাছাৰত ঘটনা ঘটাৰ লগে লগে আমি কালি গুৱাহাটীতো 4টা পজিটিভ কেছ আমি পাওঁ ৰাতিয়ে মই টুইটৰ জৰিয়তে 4টা কেছৰ বিষয়ে সাংবাদিকসকলক জনাইছিলোঁ আৰু এই গোটেইকেইটা 4টা কেছৰ ভিতৰত যদিও আমি ভাবিছোঁ যে বাহিৰৰ পৰা অহা মানুহৰ কাৰণে এই ঘটনাটো হৈছে কিন্তু এটা চাবলগীয়া কথা যে 4টা ঘটনাৰ মাজত এজনক বাদ দি আন কাৰো ট্ৰেভেল হিষ্ট্ৰী নাই এই 3টা কেছ গুৱাহাটীত হৈছে আৰু এই 3টা কেছৰ যদি আমি কন্ট্ৰেক্ট হিষ্ট্ৰী চাব যাওঁ ট্ৰেভেল হিষ্ট্ৰী চাব যাওঁ তেতিয়াহ'লে বাহিৰৰ ৰাজ্যৰ লগত এওঁলোকৰ কন্ট্ৰেক্ট হিষ্ট্ৰী বা ট্ৰেভেল হিষ্ট্ৰী দেখা পোৱা নাযায় আৰু তাৰ পৰা এইটো স্পষ্টত ধাৰণা কৰিব পাৰি যে গুৱাহাটী মহানগৰীৰ ভিতৰত সংক্ৰমণ আছে বাহিৰৰ পৰা লৈ আহিছে তেনেকুৱা নহয় এই সংক্ৰমণ গুৱাহাটী মহানগৰীৰ ভিতৰতো আছে আৰু সেই কাৰণে মই সদাশয় ৰাইজক কাহ জ্বৰ আৰু খুব বেছি ডায়েৰিয়া ধৰণৰ যদি লক্ষণ দেখা পোৱা যায় তেতিয়াহ'লে পোনে পোনে আমাৰ চিকিৎসকসকলৰ লগত যোগাযোগ কৰিবৰ বাবে মই অনুৰোধ জনাম মই গুৱাহাটীৰ কেছকেইটাৰ বিষয়ে আপোনালোকক ক'ব খুজিছোঁ প্ৰথমতে এটা দুখ লগা ঘটনা সংঘটিত হয় দীপিকা নাথ বুলি 16 বছৰীয়া ছোৱালী এগৰাকী তেওঁৰ ভৰিত অলপ বিষ আছিলে আৰু ভৰিৰ বিষৰ লগত 27 এপ্ৰিল তাৰিখে এই ছোৱালীজনীৰ গাত অকণমান জ্বৰ উঠে জ্বৰ উঠোৱাৰ পিছত ছোৱালীজনী ESI হস্পিটাল বেলতলাৰ তাতে তেওঁ OPDত যায় আৰু ডক্টৰে তেওঁক এখন প্ৰেছক্ৰিপশ্যন লিখি দিয়ে পিছত ছোৱালীজনীয়ে নিজৰ আইতাকৰ ঘৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ কলনীত আইতাক থাকে মালতী বাজপুৰ খুব হস্পিটালৰ কাষত থাকিলে চিকিৎসা ভাল হ'ব বুলি ছোৱালীজনী আৰু তেখেতৰ ভনীয়েক দুইটাই আহি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত দুইজনে আহি পায় 7 তাৰিখে ৰাতিপুৱা নৰ্মেলি সাৰ পায় আকৌ ভৰিত বিষৰ কথা কয় আৰু গধূলিলৈকে বমি হোৱাৰ পিছত ছোৱালীজনীৰ মৃত্যু হয় যেতিয়া মৃত্যুৰ ঘটনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক BBCIৰ পৰা জনোৱা হয় লক্ষণ দেখা পোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটক উপদেশ দিয়া হয় যে এখেতক আপোনালোকে সৎকাৰ কৰোঁতে কোভিডৰ মৃতদেহ সৎকাৰৰ যি নিয়ম সেইখিনি যাতে পালন কৰে আৰু এখেতৰ যাতে চেম্পল ৰাখি থৈ দিয়ে মৃতদেহৰ পৰা সংগ্ৰহ কৰা চেম্পলৰ ভিত্তিত যোৱাকালি ৰাতি তেখেতৰ চেম্পল পজিটিভ হিচাপে ঘোষিত হয় আৰু তাৰ লগে লগে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ এমপ্লয়িজ কলনী লখৰাত এই ছোৱালীজনীৰ স্থায়ী বাসিন্দা সেই ঘৰখনত আৰু ESI হস্পিটাল বেলতলাত আমি কণ্টেক্ট ট্ৰেচিঙৰ কাম আৰম্ভ কৰিছোঁ BBCI ষ্টাফ কোৱাৰ্টাৰক আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছোঁ আৰু ৰাতিপুৱা মই BBCIত গৈ
কেনেকৈ কৰ্কট ৰোগীসকলৰ চিকিৎসাও চলি থাকে আৰু সংক্ৰমণো যাতে বৃদ্ধি নহয় তাৰ বিষয়ে চিকিৎসকসকলৰ লগত আলোচনা কৰি আহিছোঁ। আমি অতি দুখিত যে এই দীপিকা নাথ বোলা ছোৱালীগৰাকীক জীৱিত সময়ত চিনাক্ত কৰিব নোৱাৰাৰ বাবেই যি প্ৰকৃত চিকিৎসা হয়তো তেখেতে পাব লাগিছিল সেই চিকিৎসাৰ পৰা তেখেত বঞ্চিত হ'বলগীয়া হ'ল। ইয়াৰ পিছত যোৱাকালি নিশা আমাৰ বাবে এটা দুখৰ খবৰ। দুখ এইকাৰণে যে ব্যক্তি এজনৰ পজিটিভ হৈছে সেইটো দুখৰ কথা হয়তো ইমান নহয়, কিন্তু ইয়াৰ ইম্পেক্ট গোটেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ওপৰত পৰে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন ডিপাৰ্টমেণ্টৰ এজন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট যি কোভিড স্ক্ৰিনিঙৰ দায়িত্বত আছিলে 4 মে'ৰ পৰা ডক্টৰ লিখিতেশ DS তেখেত দাক্ষিণাত্যৰ এগৰাকী ছাত্ৰ আছিলে। তেখেতক যোৱাকালি ৰাতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে তেওঁ নিজে টেষ্ট দিছিলে, নিজে স্ক্ৰিনিং কৰাইছিলে আৰু তেখেতক পজিটিভ বুলি ঘোষণা কৰা হয়। ডক্টৰ লিখিতেশে 27 এপ্ৰিলৰ পৰাই অলপমান চিমটম দেখুৱাই আছিলে। বিশেষকৈ 30 এপ্ৰিলত তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এখন ৱৰ্কশ্বপতো অংশগ্ৰহণ কৰিছিলে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 নম্বৰ আৱাসত তেওঁ থাকিছিলে আৰু 5 নম্বৰ আৱাসত কেইবাদিনো খোৱা বোৱা কৰিবৰ কাৰণে তালৈকে গৈছিলে। তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 নম্বৰ আৰু 5 নম্বৰ হোষ্টেলটো আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিবলগীয়া হৈছে। তাৰ লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ৰমেন তালুকদাৰকে ধৰি প্ৰায় প্ৰশাসনৰ লগত জড়িত কেইবাজনো চিকিৎসকক কোৱাৰেণ্টাইন কৰিবলগীয়া হৈছে আৰু আমাৰ এই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগত জড়িত 3য় আৰু 4ৰ্থ শ্ৰেণীৰ কেইবাজনো কৰ্মীক আমি কোৱাৰেণ্টাইন কৰিবলগীয়া হৈছে। এই এটা কেছৰ বিপৰীতে আমি 386জন ব্যক্তিক আমি কোৱাৰেণ্টাইন কৰিছোঁ। ব্লাড তেওঁলোকৰ আমি সোৱাব লৈছোঁ আৰু আজি নিশাৰ ভাগলৈকে ৰাতি গভীৰ নিশালৈকে অৰ্থাৎ 12 বজাৰ পিছত এই গোটেইকেইটা টেষ্টৰ ৰিজাল্ট আমি পাম আৰু আমি GMCHৰ কণ্টেক্ট ট্ৰেচিঙৰ সোৱাব টেষ্টক আমি অগ্ৰাধিকাৰ দিছোঁ যাতে এখেতসকলৰ টেষ্ট আমি প্ৰথমতে কৰি আমাৰ ৰোগী বা ৰোগীৰ যিসকল এটেণ্ডেণ্ট আছে তেওঁলোকক যাতে আমি অভয় আৰু আশ্বাস দিব পাৰোঁ। মই পৰৱৰ্তী সময়ত GMCৰ বিষয়ে আৰু অলপ কম। এতিয়া আমি গৈছোঁ আমাৰ যিটো 4ৰ্থ কেছ, গুৱাহাটীৰ যিটো 3য় কেছ, সেই 3য় কেছটো হ'ল আমাৰ খাৰঘুলি পাহাৰৰ আমাৰ GMDয়ে নিৰ্মাণ কৰা পানী টেংকিৰ কাষত বৰদা দাস বুলি এগৰাকী মহিলা, তেখেতৰ অনুৰাধা চিনেমা হলৰ কাষত তেওঁৰ ছোৱালীৰ লগত আছিলে। যোৱা পৰহি নিশা তেওঁ যেতিয়া অমিয়নক খাৰঘুলিৰ নিজৰ ঘৰলৈকে যায়, কাহৰ কমপ্লেইন আছিলে। ওচৰৰ 2-1 মানুহক কাহৰ ঔষধো খুজিছিলে। গভীৰ নিশা যেতিয়া খুব বেছিকৈ ডায়েৰিয়া ধৰণৰ কমপ্লেইন হয়, তেওঁ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত যায়। মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত প্ৰাৰম্ভিক চিকিৎসাৰ পিছত তেওঁক GMCলৈ প্ৰেৰণ কৰা হয়। GMCত যোৱা পৰহি ৰাতি 2টা বজাত তেওঁৰ চেম্পল লোৱা হয় আৰু যোৱাকালি ৰাতি এই চেম্পল চোৱাৰ পিছত তেওঁক পজিটিভ বুলি ঘোষিত কৰা হয়। প্ৰথমতে সাৰদা দাস, বৰদা দাস এটা কমপ্লেইন আছিলে।
কিন্তু ৰাতি মই 12:12:30 বজাত যেতিয়া GMCত গৈছিলোঁ নিজে তেওঁৰ ৰেজিষ্টাৰ গোটেইখিনি চোৱাৰ পিছত আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীও গোটেইখিনি চোৱাৰ পিছত আমি নিশ্চিত হৈছিলোঁ যে এই চেম্পলটো বৰদা দাসৰে আৰু সাৰদা দাস বুলি কোনো ৰোগী GMCত অহা নাছিলে। গতিকে এই নামটো কিবা ভুলবশতঃ বৰদা সাৰদা দাসৰ ৰূপ লৈছিলে, কিন্তু আচল পেচেণ্টগৰাকীৰ নাম বৰদা দাস। ইয়াৰ পিছত ট্ৰেভেল হিষ্ট্ৰী আৰু কণ্ট্ৰেক্ট হিষ্ট্ৰী থকা এটা আমি পেচেণ্ট পাইছিলোঁ। তেখেতৰ নাম হ'ল দেৱৰাজ আচাৰ্যী। তেখেত বাইহাটা চাৰিআলিৰ কাষৰ মদনপুৰৰ বাসিন্দা। তেওঁ শিলিগুৰিত গৈছিলে মেদিনাপুৰত। তেখেতে টাটাৰ কিবা ৱেৰ হাউচত কাম কৰে আৰু তেওঁক মেদিনাপুৰলৈকে কোম্পেনীয়ে পঠাইছিলে আৰু মেদিনাপুৰত বহুদিন থকাৰ পিছত তেওঁ নিজৰ গাড়ী দি তেওঁ প্ৰায় 6 তাৰিখে ৰাতি 11 বজাত আহি সৰুসজাই ষ্টেডিয়াম উপস্থিত হয় শ্ৰীৰামপুৰৰ মাজেদি। সৰুসজাইত আমি তেওঁ আৰু তেওঁৰ লগত অহা বাকী 2জন ব্যক্তিৰ আমি চেম্পল লওঁ। তেওঁৰ লগত অহা 2জন ব্যক্তিকে নিগেটিভ দেখুওৱা হয়, কিন্তু এই দেৱৰাজ আচাৰ্যী যাৰ লগত ৱেষ্ট বেংগলৰ কণ্ট্ৰেক্ট হিষ্ট্ৰী আছে বা তেওঁলোক ৱেষ্ট বেংগলৰ পৰা আহিছিলে, তেখেতক আমি পজিটিভ হিচাপে আমি পাওঁ। গভীৰ নিশাই তেখেতক মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত অনা হয় আৰু তেওঁৰ লগত তেওঁ যিহেতু 3গৰাকী মানুহ অকলে থাকিছিল আৰু 3গৰাকী মানুহৰ গাত হোম কোৱাৰেণ্টাইনৰ স্থান থকাৰ কাৰণে তেওঁলোক ঘৰৰ একেবাৰে বাহিৰত যোৱা নাছিল। সেইবাবে আমি বাকী 2গৰাকী যদিও নিগেটিভ দেখুৱাইছে, 2গৰাকীকে আমি দদৰা শিঙিমাৰী মডেল হস্পিটেলত কোৱাৰেণ্টাইন কৰিছোঁ আৰু পেচেণ্টজনক আমি মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় আমি ট্ৰেন্সফাৰ কৰিছোঁ। অৰ্থাৎ আমি যদি দেখা পাওঁ যে গুৱাহাটীৰ কাছাৰৰ 4টা কেছৰ 4টাৰে ট্ৰেভেল হিষ্ট্ৰী আছে আজমিৰ শ্বৰীফ। গুৱাহাটীৰ বা কামৰূপ অবিভক্ত কামৰূপ জিলা বা যিহেতু সৰুসজাই টেষ্টিং হৈছিলে, আমি 4টাই টেকনিকেলি গুৱাহাটীৰ মেট্ৰ' কেছ বুলি ক'ব লাগিব। আৰু এই 4টাৰ এগৰাকীৰ ট্ৰেভেল হিষ্ট্ৰী আছে ফ্ৰম শিলিগুৰি। বৰ্তমানলৈকে ৱেষ্ট বেংগলৰ ট্ৰেভেল হিষ্ট্ৰী থকা এজন কোচবিহাৰৰ আমি পজিটিভ পেচেণ্ট পালোঁ, এজন আমি মেদিনাপুৰৰ এজন আমি পজিটিভ পেচেণ্ট পালোঁ। তাৰ পৰা পশ্চিমবংগতো যে বিভিন্ন জিলাত এই ৰোগে বিয়পিছে তাৰ এটা আভাস দিয়ে। কিন্তু বাকী 3জন পেচেণ্ট ডক্টৰ লিখিতেশ বা দীপিকা নাথ বা বৰদা দাস, এইসকলৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। তাৰ ফলত আমি ধাৰণা কৰিব পাৰোঁ যে গুৱাহাটীত আগত আমি মনীষ কুবৰিয়ালকো দেখিছিলোঁ যে গুৱাহাটী মহানগৰীত এই কৰোনা ভাইৰাছৰ ক'ৰবাত নহয় ক'ৰবাত ট্ৰেছ আছে আৰু সেইকাৰণে গুৱাহাটী মহানগৰীৰ ৰাইজে জ্বৰ কাহ হ'লে, যদি শুকান কাহ হয়, কাহৰ লগত যদি কফ নোলায়, তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে চৰকাৰৰ লগত যোগাযোগ কৰক, 104 নম্বৰত ফোন কৰক। অন্যথা আমাৰ হস্পিটালৰ লগত আপোনালোকে যোগাযোগ কৰক। প্লিজ আপোনালোকে ইগনোৰ নকৰিব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি খুব সতৰ্কতাৰে GMCHৰ ক্ষেত্ৰত আমি খোজ পেলাইছোঁ। এই ঘটনাৰ খবৰ লোৱাৰ লগে লগে যোৱা নিশাই মই GMCH হস্পিটালত যাওঁ আৰু তাতে আমাৰ প্ৰশাসনৰ লগত জড়িত সকলোকে আমি কোৱাৰেণ্টাইন কৰোৱাৰ ব্যৱস্থা নিশাই আমি হাতত লওঁ। ৰাতিপুৱাই মোৰ অফিচত আমাৰ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগত ৰাতিপুৱা 8:30 বজাত আমি মিটিং কৰোঁ আৰু আমি সিদ্ধান্ত লওঁ
যে GMCHত নেক্সট 3 days আমি নতুন এডমিশ্যন নিদিওঁ, কাৰণ আমি GMCHখন সম্পূৰ্ণভাৱে যাতে আমি তাৰ পৰিৱেশটোৰ বিষয়ে গম পাওঁ, কি হৈছে কি হোৱা নাই তললৈকে যাতে যাব পাৰোঁ, সেইকাৰণে আমি গোটেই GMCHত নতুন পেচেণ্ট আমি এডমিশ্যন আমি লগে লগে বন্ধ কৰোঁ। এই ডক্টৰ লিখিতেশৰ লগত জড়িত গোটেইকেইজন ষ্টুডেণ্টৰ ডক্টৰৰ আমাৰ গ্ৰেড 3 গ্ৰেড 4 সকলোৰে আমি ইতিমধ্যে চেম্পল কালেক্ট কৰিছোঁ আৰু ৰাতি 12 বজাৰ ভিতৰত এই চেম্পলৰ ৰিজাল্ট আমি যাতে উলিয়াব পাৰোঁ তাৰ বাবে আমাৰ মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টে দিনে নিশাই কাম কৰিছে। আমি নতুন দিল্লীৰ বিভিন্ন প্ৰাইভেট লেবৰ লগত যোগাযোগ কৰিছোঁ যে যিকোনো প্ৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান চিকিৎসাধীন হৈ থকা 700 ৰোগী, তেওঁলোকক চোৱা চিতা কৰা নাৰ্ছসকল আৰু তেওঁলোকৰ লগত কৰ্তব্যৰত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকল, ডক্টৰসকল আৰু আমাৰ এটেণ্ডেণ্টসকল যিসকল আছিলে সকলোৰে আমি সোৱাব ল'ব খুজিছোঁ। প্ৰায় 1500 হ'ব আৰু আমি এদিন বা 1.5 দিন বা 2 দিনৰ ভিতৰত তেওঁলোকৰ ৰিজাল্ট আমি পাব খুজিছোঁ। আমাৰ অসমৰ লেবত সেইটো সম্ভৱ নহয়, প্ৰায় 7 দিন লাগিব, কাৰণ ইতিমধ্যে বাহিৰৰ পৰা অহা যাত্ৰীসকল যথেষ্ট পৰিমাণে আমাৰ ৰাজ্যত সোমাইছে। যোৱাকালি শ্ৰীৰামপুৰ গেটেদি প্ৰায় 1000 মানুহ সোমাইছে, ছাগলীয়া গেটেদি 53জন মানুহ সোমাইছে, অৰ্থাৎ যোৱাকালি 1032 ব্যক্তি সোমাইছে। এওঁলোকৰো চেম্পল আমি টেষ্ট কৰি থাকিবলগীয়া হৈছে। গতিকে আমাৰ যদি প্লেন মতে দিল্লী বা কলিকতাত যদি আমি টেষ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে 2 দিনৰ ভিতৰত হয়তো আমি GMCHৰ পৰিৱেশৰ বিষয়ে এটা সম্যক আমি ধাৰণা পাব পাৰিম। কিন্তু যদি দিল্লী আৰু কলিকতাত আমি চেম্পল পঠিয়াব নোৱাৰোঁ আৰু অসমৰ ভিতৰতে যদি এই টেষ্টখিনি কৰিব লাগে, হয়তো আমাক 4 পৰা 5 দিনলৈ সময়ৰ আমাক প্ৰয়োজন হ'ব। আমি যি ধৰণে ক্ষিপ্ৰতাৰে কৰিব পাৰোঁ তাৰ বিষয়ে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আতংকিত হোৱাৰ প্ৰয়োজন নাই, কাৰণ গোটেইকেইটা কেছ আমি গম পোৱাৰ লগে লগে ইয়াক ট্ৰেছ কৰিব পাৰিছোঁ। ৰোগীৰ পৰিয়ালে সহযোগ কৰিছে, জিলা প্ৰশাসনে ক্ষিপ্ৰতাৰে কাম কৰিছে, স্বাস্থ্য বিভাগে ক্ষিপ্ৰতাৰে কাম কৰিছে। কণ্টেক্ট ট্ৰেচিং আমাৰ 3 ঘণ্টাৰ ভিতৰতে সম্পূৰ্ণ হৈছে। সেইকাৰণে আমি ভাবোঁ যে অধিক সংক্ৰমণৰ পৰা আমি ইয়াক ৰক্ষা কৰিব পাৰিম। কিন্তু এটা কথা ঠিক যে গুৱাহাটীত লকডাউনৰ শিথিলতাৰ ওপৰত দিয়া নিয়ম নীতিৰ যিটো ভায়লেশ্যন হৈ আছে, বা গুৱাহাটীত একাংশ ৰাইজে স্কুটাৰৰ ওপৰত 2জনকৈ পেছেঞ্জাৰ উঠি অহা, 1/3 দোকানৰ জাগাত বহুত বেছি দোকান খুলি লোৱা, প্ৰয়োজন আৰু অপ্ৰয়োজনীয়ভাৱে ঘৰৰ পৰা বাহিৰত ওলাই অহা, আৰু আজি ৰাতিপুৱা এই ঘটনাৰ সময়তে মই ঘৰৰ পৰা GMCলৈকে যোৱাৰ পথত অতি কমেও 5 গৰাকী শিশু, যাৰ বয়স 10 বছৰতকৈ তলত, দেউতাক মাকে লগত লৈ অহা মই দেখা পাইছোঁ। যদি দেউতাক মাকে শিশুসকলক এই ধৰণে উলিয়াই লৈ আহে, যদি বয়োজ্যেষ্ঠ ব্যক্তিসকল ঘৰৰ পৰা ওলাই আহে, আমি কৈ থাকিলেও সমস্যাৰ সমাধান নহ'ব। মই সকলো অভিভাৱকক হাতজোৰ কৰি এই সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিছোঁ, শিশুসকলক ঘৰৰ পৰা বাহিৰত ওলাই নানিব। মই ৰাইজকো অনুৰোধ কৰিছোঁ, কোনোবা শিশুক যদি ৰাস্তাত দেখে আপোনালোকে প্ৰশ্ন কৰিব, দেউতাক মাকৰ লগত থাকিলেও প্ৰশ্ন কৰিব, কাৰণ এজন শিশু অকল দেউতাক মাকৰে সম্পদ নহয়, তেওঁ গোটেই দেশৰ ভৱিষ্যত, সমাজৰ ভৱিষ্যত। তেওঁক প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ সকলোৰে আছে। ঠিক সেইধৰণে
65 বছৰৰ ওপৰ ব্যক্তিক দেখিলে আমি যাতে তেওঁলোকক ঘৰলৈ উভতাই পঠাওঁ তাৰ বিষয়ে আপোনালোকৰ জৰিয়তে গুৱাহাটীবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ। শেষত আমি সৰু এটা ধাৰণা দিব খুজিছোঁ। বহুত ব্যক্তিয়ে ৰাতিপুৱাৰ পৰা মোক কৈছে যে বাহিৰৰ পৰা মানুহ আহিব দিব নালাগে। আমি বাহিৰৰ পৰা কাকো আহিব দিয়া নাই, কিন্তু অসমৰ ছাত্ৰ ছাত্ৰী, অসমৰ সন্তান, অসমৰ ল'ৰা ছোৱালী ৰাজ্যখনলৈ ঘূৰি আহিলে তেওঁলোকক বাধা দিয়াৰ নৈতিক আৰু আইনগত দুইটা অধিকাৰে আমাৰ নাথাকে। পৰিৱেশৰ লগত মোকাবিলা কৰিব লাগিব, সাহসেৰে মোকাবিলা কৰিব লাগিব। মই ভাৰতৰ চুকে কোণে যিসকল অসমীয়া ব্যক্তি বাস কৰিছে তেওঁলোকক মই পুনৰ বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে আপোনালোক আহক আপোনালোকৰ মাতৃভূমি, কিন্তু আপোনালোকৰ লগত কৰোনা ভাইৰাছ আহিব নালাগে। কিন্তু ভাইৰাছ আহিছেনে নাই সেইটো আপুনিও গম নাপাব, ময়ো গম নাপাম। উৰিষ্যাৰ চৰকাৰে উৰিয়া লোকসকলক অনুৰোধ কৰিছে যে উৰিষ্যাখনক ৰক্ষা কৰা আমাৰ সকলোৰে দায়িত্ব। সেইকাৰণে আপোনালোকে উৰিষ্যালৈকে নাহিব, য'তে আছে তাতকে থাকি উৰিষ্যাখনক ৰক্ষা কৰক। ময়ো অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আপোনালোক য'তে আছে ত'তে থাকি আপোনালোকে আমাৰ ৰাজ্যখনক এই বিপদৰ পৰা ওলাই অহাত সহায় কৰক। কিন্তু যদি আপোনালোকে মাতৃভূমিলৈকে উভতি আহে, অহাৰ লগে লগে চৰকাৰৰ নিয়ম নীতিসমূহ পালন কৰক। যোৱাকালি সৰুসজাই ষ্টেডিয়ামত 3খনকৈ কাজিয়াৰ আমি সন্মুখীন হ'বলগীয়া হৈছে। ইয়াত অহাৰ পিছত কোৱাৰেণ্টাইন হ'ব নোখোজে। এখন গাড়ীত 3জন মানুহ আহিব লাগে, 7জনলৈকে গাড়ীত পাঞ্জাপা দি মানুহ আহিছে। সেই ধৰণে আহিলে আমাৰ সমস্যা থাকিব। গতিকে এই টিভিৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে ভাৰতবৰ্ষৰ চুকে কোণে থকা অসমীয়াসকলক মই অনুৰোধ কৰিম যে পৰিস্থিতিৰ গম্ভীৰতা বুজি আপোনালোকে প্ৰয়োজনীয় সিদ্ধান্ত ল'ব। সাংবাদিকসকলৰ জ্ঞাতাৰ্থে মই জনাব খোজোঁ যে 6 মে'ত 281জন ব্যক্তি আহিছে, 7 মে'ত 522জন ব্যক্তি আহিছে, 8 মে'ত এই পৰ্যন্ত 176 ব্যক্তি আহিছে শ্ৰীৰামপুৰ গেটেদি। ধুবুৰীদি ছাগলীয়া গেটেদি 53 ব্যক্তি এতিয়ালৈকে সোমাইছে আৰু সৰ্বমুঠ 132 গৰাকী ব্যক্তি এতিয়ালৈকে অসমত সোমাইছে। ইয়াৰে 704জন গুৱাহাটীত, কোকৰাঝাৰত 126জন, যোৰহাটত 103জন, তেজপুৰত 77জন আৰু কাছাৰত 22জন আমাৰ ৰিজনেল কেম্পলৈকে গৈছে। এই সংখ্যাৰ ভিতৰত আজমিৰ শ্বৰীফৰ গাড়ীখন আমি এইকাৰণে অন্তৰ্ভুক্ত কৰা নাই কাৰণ তেওঁলোকে অসম চৰকাৰৰ বিনা অনুমতিত অসমত প্ৰৱেশ কৰিছিলে। সেই বিষয়ে যোৱাকালি আমি আলোচনা কৰিছোঁ। কিন্তু অসমত যি ব্যক্তি আহিছে আমি তেওঁলোকক কোৱাৰেণ্টাইন কৰি টেষ্ট লৈছোঁ। টেষ্টৰ ৰিজাল্ট নিগেটিভ হ'লেহে আমি তেওঁলোকক ঘৰত যোৱাৰ বাবে আমি প্ৰট'কল বনাইছোঁ। আমি সকলোৱে এই ৰিজনেল স্ক্ৰিনিং চেণ্টাৰবিলাকত আমি নিজে আছোঁ। যোৱাকালি আমাৰ কমিশ্যনাৰ হেল্থ নিজে কোকৰাঝাৰত আছিলে। আজি ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ নিজে কোকৰাঝাৰত ষ্টেচন কৰি আছে। আমি দিনে নিশাই সৰুসজাই ষ্টেডিয়ামত অহা যোৱা কৰি আছোঁ যাতে নিয়মৰ শিথিলতা নহয়। সেইধৰণে তেজপুৰ, যোৰহাট আৰু কাছাৰতো আমাৰ বিষয়াসকলে যৎপৰোনাস্তি নিয়মৰ মাজেৰে কাম কৰিবলৈ চেষ্টা কৰিছে। ৰাইজক মই পেনিক নহ'বৰ বাবে আহ্বান জনাম। কিন্তু যান বাহন আদিৰ ক্ষেত্ৰত চৰকাৰে যদি কিবা নতুন নিয়ম নীতি ঘোষণা কৰে তাক পালন কৰিবৰ বাবে মই আহ্বান জনাম। আশা কৰোঁ যে গুৱাহাটীৰ ৰাইজে বিশেষকৈ সহযোগিতা কৰিব আৰু ILI ইনফ্লুৱেঞ্জা লাইক ইলনেছ যদি কোনোবাই দেখা পায় বা খুব হঠাতে হোৱা ডায়েৰিয়া আদি যাতে দেখা পায় আমাৰ চিকিৎসকসকলৰ লগত যাতে তৎকালীনভাৱে যোগাযোগ কৰে তাৰ বাবে মই অনুৰোধ জনাম। ষ্টুডিঅ'ত মই দীপাঞ্জলি সোণোৱাল আৰু আপোনালোকে চাই আছে NT নিউজ অসম নৰ্থ ইষ্ট।